হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এয়া দেখি হয়তো নিশ্চয় চিনি পাইছে, এয়া হৈছে মাহ প্ৰসাদ। আজি মই বনাব লৈছোঁ প্ৰসাদৰ বৰ। আপোনালোকে খাই কেনে পায় বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ। প্ৰথমে প্ৰসাদখিনি অকণমান ভালকৈ ধুই ল'লোঁ। তাৰপিছত দিলোঁ নহৰু, তাৰপিছত পিঁয়াজ, তাৰপিছত দিলোঁ ধনিয়াৰ বদলি নৰসিংহৰ পাতো দিব পাৰে। মোৰ ওচৰত নাছিল বাবে মই ধনিয়া পাত দিলোঁ আৰু লগতে এটা কেঁচা জলকীয়া। সোৱাদ অনুসৰি নিমখ দি মিক্সিত ৰাফলি গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এয়া পিহি হৈ গ'ল। আৰু এতিয়া দিলোঁ অকণমান হালধি, তাৰপিছত ভালদৰে মিক্স কৰি ল'লোঁ। কেৰাহীখন ভালদৰে গৰম কৰি তাত অলপ মাষ্টাৰ্ড অইল দি ল'লোঁ। গৰম তেলত এচামুচকৈ ভালদৰে দি দিলোঁ। এটা ছাইড ভালদৰে সিজাৰ পিছত উলটিয়াই দিলোঁ। এনেদৰে প্ৰসাদৰ বৰ বনাই খাবচোন, বিৰাট টেষ্টি লাগে। চাহৰ লগতে হওক বা ভাতৰ লগতে 2-3 মিনিটমান সিজোৱাৰ পিছত বৰকেইটা নমাই ল'লোঁ। খাবলৈ ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, থেংক ইউ, লাভ ইউ অল।